হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল লুনা ব্লগছ নলবাৰী। আশা কৰোঁ সকলো লোকে ভালে আছে। পোৱা বস্তু নাথাকে নেকি? বোৱাৰীগৰাকীয়ে ঘৰখনৰ সকলো মানুহ দায়িত্ব পালন কৰে, কিন্তু বোৱাৰীৰ কথা কোনে ভাবে? কোনেওতো নাভাবে। কোনোবাৰ ভাবিব টাইমো নাই। ঘৰখনৰ বাকীবোৰ মানুহৰ বেমাৰ হ'লে বোৱাৰীগৰাকীয়ে প্ৰতিপালন কৰে, কিন্তু যেতিয়া বোৱাৰীগৰাকীৰ বেমাৰ হয় তেতিয়া কোনে প্ৰতিপালন কৰে? আনকি শাহুৱাকে কয়হে বেলেগৰ আগত যে তাইৰ বেমাৰ হোৱা নাই নহয়, তাই এক্টিংহে কৰিছে। এগৰাকী বোৱাৰীৰ চৰিত্ৰ বেয়া হ'লে তেওঁৰ মাক দেউতাকৰ চৰিত্ৰ বেয়া হ'লেও কয়। যদি বোৱাৰীগৰাকীয়ে কিবা ভুল কাম কৰে তেতিয়া তেওঁৰ পৰিয়ালটো বদনাম হয়, বাবে গালি শুনিবলগীয়া হয়। যদি বোৱাৰীগৰাকীয়ে দিনৰ দিনটো মোবাইল চাই থাকে তেতিয়া তাইৰ চৰিত্ৰ বেয়া বুলি কোৱা হয়। যদি বোৱাৰীগৰাকীয়ে বেছিকৈ কথা ক'বলৈ ধৰে তেতিয়া তাইক পাতল স্বভাৱৰ বুলি কোৱা হয়। যদি দিনৰ দিনটো ৰুমত সোমাই থাকে তেতিয়া কাম বন নেদেখা বুলি কয়। এগৰাকী বোৱাৰীয়ে প্ৰতিটো খোজতে ঠেকা খায়। যেনে এইটো নেখাবি, এইটো নকৰিবি, ইয়াত নাযাবি আৰু বিভিন্ন ধৰণৰ আছে। বিয়াৰ আগতে ভৱিষ্যতলৈ যিবোৰ সপোন দেখিছিল সেইবোৰ সপোন হৈয়ে যেন ৰয়। বিয়াৰ আগতে তাই ভাবে যে তাই নিজৰ ঘৰখন এৰি আন এখন ঘৰ আপোন কৰি ল'ব পাৰে, কিন্তু তাই কাৰো আপোন হ'ব নোৱাৰে। কিছুমান বোৱাৰীয়ে শাহু-শহুৰ পৰা নিজৰ মা-দেউতাৰ মৰম চেনেহ পাব বিচাৰে, কিন্তু নাপায়। যদি বোৱাৰীক শাহুৱেক-শহুৰেকে নিজৰ ছোৱালী বুলি ভাবি লয় তেতিয়া বোৱাৰীগৰাকীয়েও কোনো দিনেই কামত এলাহ নকৰিব। কিন্তু বোৱাৰীগৰাকীক কোনেও বুজিব চেষ্টাই নকৰে। শেষত মই এইখিনিয়ে ক'ব বিচাৰো, আপোনালোকেও তাইক মৰম চেনেহৰে মাতকচোন। তাইও আপোনালোকৰ মৰম তাই নিজৰ মাক দেউতাকক কৰিছিল, সিমান মৰম সন্মান আপোনালোককো কৰিব।